ছাবস্ক্ৰাইব কৰক অসমীয়া সংস্কৃতি ভাওনা ইউটিউব চেনেলটি আৰু ঘণ্টাটো বজাই দিয়ক। সংস্কৃতিৰ সমূহ ভিডিঅ' সকলোতকৈ প্ৰথম আপোনালোকে চাওক। জয় গুৰু শংকৰ। ধন্যবাদ। এই তিনিওজনৰে ভিতৰত যদি কোনোবা এজন তেন্তে আপোনাৰ প্ৰকৃত স্বৰূপটো দৰ্শন কৰক। যদি আপুনি কোনোবা জানক তেন্তে মোক এতিয়াই ভক্ষণ কৰক। এই মৎস্যৰূপ কিয় ধাৰণ কৰিবলগীয়া হয়? শুনা আজি কালি ৰাত্ৰি আজি শেষ ৰাত্ৰিতে মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানী গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাদে আৰু কোনো জয় নাথাকিব। হলিউডক লক্ষ্মীয়ে সজাগ কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যে চাৰ্ভে ৰক্ষণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। তাক তাৰ একে আকৃতিৰ প্ৰাণীয়েহে বধ কৰিব পাৰিব। সেয়েহে আমি তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰিম আৰু পুনৰ মৎস্যৰূপ ধাৰণ কৰি চাৰিবে উদ্ধাৰ কৰিম। এই মহাপ্ৰলয়ৰ মাজত এই মানৱ সমাজ মানুহ কেনেকৈ জীয়াই থাকিব? শুনা সত্যব্ৰত, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে তোমাৰ কাষৰে এখন ডাঙৰ নৈ
তোমালোক সকলো তৰু উত্তীৰ্ণ পক্ষু পক্ষী জিকুৱা পিছৰ কল্পত স্বজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় মাত্ৰ 7 দিন আৰু 7 ৰাত্ৰি থাকিব। আমাৰ ওপৰতে এটা শিং দেখিবা, তেতিয়া তোমাৰ নৌকাবাসীয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পিছত পৃথিৱী শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা, সংশয় নকৰিবা, বিপদত মোক স্মৰণ কৰিবা, আমি উদ্ধাৰ কৰিবা। हर प्रभु तुम्हारे राज्य होगी शिरोगत करी मोहित है विदाई के भरी लोग ভিডিঅ'টো লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ' পুনৰ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে জয় গুৰু শংকৰ।